ভাইটি ভণ্টিহঁত, আজি মই তোমালোকক এটা নতুন কথা ক'ব ওলাইছোঁ দেই। তোমালোকক ইমান দিনে বহুত নীতিশিক্ষামূলক কাহিনী কৈ থকা হৈছে। নীতিশিক্ষামূলক সাধুসমূহৰ ভিতৰত বিক্ৰম আৰু বেতালৰ সাধুৰ এক সুকীয়া স্থান আছে দেই। বেতাল নামৰ এক অৰ্ধাত্মাক ৰজা বিক্ৰমাদিত্যই কান্ধত তুলি এজন ঋষিৰ ওচৰলৈ লৈ যায়। যাওঁতে খোজকাঢ়ি যোৱা ৰজা বিক্ৰমাদিত্যৰ দুখ কষ্ট দূৰ কৰাৰ বাবে বেতালে একোটা সাধু কৈ যাব। সাধুৰ শেষত বেতালে ৰজাক এটা প্ৰশ্ন সুধিব। প্ৰশ্নৰ শুদ্ধ উত্তৰ যদি ৰজাই জানিও নিদিয়ে, তেতিয়া তেওঁৰ মূৰটো ডিঙিৰ পৰা ছিঙি গৈ মাটিত পৰিব। আৰু যদি শুদ্ধ উত্তৰ দিয়ে, তেতিয়াহ'লে বেতালে আকৌ নিজে থকা শিৰীষ গছডালত গৈ ওলোটাকৈ ওলমি থাকিব। তাৰমানে বেতাল যিহেতু এটা অৰ্ধাত্মা, গতিকে মৃত আত্মা, গতিকে সেই আত্মাটোৱে কি কৰে, সেই গছ এডালত শিৰীষ গছডালত ওলোটাকৈ সি কিন্তু ওলমি থাকে। ৰজা বিক্ৰমাদিত্যই তাক ধৰি লৈ আহে, আহি কান্ধত উঠাই লৈ গৈ থাকোঁতে এই ঋষি এজনৰ ওচৰলৈ লৈ যায়। আৰু তেতিয়া বাটটো দীঘলীয়া, আৰু সেই দীঘলীয়া বাটত বেতালে একোটা সাধুকথা কৈ যায়। আৰু সাধুকথা কি কৰে, প্ৰশ্ন সোধে। সাধুকথাটো হৈ যোৱাৰ পিছত প্ৰশ্নৰ যদি শুদ্ধ উত্তৰ ৰজাই জানিও নিদিয়ে, তেন্তে তেওঁৰ মূৰ ডিঙিৰ পৰা ছিঙি গৈ মাটিত পৰিব। আৰু যদি শুদ্ধ উত্তৰ দিয়ে, তেন্তে বেতালে আকৌ নিজে থকা শিৰীষ গছডালত উৰি উৰি গৈ ওলমি থাকিব। প্ৰতিবাৰে কিন্তু ৰজা বিক্ৰমাদিত্যই শিৰীষ গছডালৰ পৰা ধৰি আনি কান্ধত তুলি লয় আৰু ঋষিৰ আশ্ৰমৰ পিনে গৈ থাকে। আজি মই তেনেকুৱা ধৰণৰ এটা সুন্দৰ সাধুকথা বিক্ৰম আৰু বেতালৰ ক'বলৈ ওলাইছোঁ দেই। তোমালোকে মন দি শুনিবা। এতিয়া সাধুকথাটোৰ নাম কি জানা? চোৰৰ উপহাৰ। চোৰৰ উপহাৰ সাধুকথাটো মই আৰম্ভ কৰিছোঁ। ৰজা বিক্ৰমাদিত্যই আকৌ এবাৰ বেতালক আনিবলৈ শিৰীষ গছডালৰ ওচৰলৈ গ'ল। আৰু সিটো তাত ওলোটাকৈ ওলমি থাকে, গতিকে তাক সেই তাৰপৰা নমাই আনি পিঠিত তুলি ল'লে, কান্ধত তাৰমানে। তাৰপিছত তেওঁ ঋষিৰ আশ্ৰমলৈ যাত্ৰা আৰম্ভ কৰিলে। বাটত বেতালে এটা কাহিনী ক'বলৈ ল'লে। কাহিনীটো কি ক'লে? এসময়ত এখন গাঁৱত এজন অতি দুখীয়া ল'ৰাই বাস কৰিছিল। দুখীয়া ল'ৰাজনৰ মাকৰ মৃত্যু হৈছিল। তাৰ দেউতাক চোৰ আছিল আৰু দেউতাকে তাক সৰুতে অকলে এৰি থৈ গুচি গৈছিল। ল'ৰাজনৰ কোনো স্থায়ী উপাৰ্জন নাছিল। গাঁৱৰ আন মানুহে সৰু সুৰা কামবোৰ কৰিব দিয়ে তাক, আৰু তেনেকৈ সি দুবেলা দুমুঠি আহাৰ যোগাৰ কৰিছিল। বেচেৰা ল'ৰাটোৱে প্ৰায়ে আনক কৈছিল, মোৰ পিতৃ মাতৃ কোনো নাই, মোক কিবা এটা সহায় কৰক, মই এনেদৰে জীয়াই থাকিবলৈ ভাল নাপাওঁ। ল'ৰাটোৰ চবেই কিন্তু মৰমো কৰিছিল ল'ৰাটোক, কাৰণ সি নিজে কষ্ট কৰি কিবা কিবি কাম কৰি পেলাই তাৰ দুবেলা ভাত দুমুঠি সি খাবলৈ পাইছিল। এদিন ল'ৰাজনে হাবিৰ মাজেৰে খোজকাঢ়ি গৈ থাকোঁতে গছৰ আঁৰত লুকাই থকা এজন মানুহ দেখিলে। মানুহজনে কম্বল এখন উৰি অনবৰতে ল'ৰাজনৰ ফালে চাই আছিল। মানুহজনে ল'ৰাজনক দেখি ফুচফুচাই মাতি ক'লে, হেৰা ল'ৰা, ইয়ালৈ আহাচোন, ইয়ালৈ আহা, মই তোমাৰ বাবে কিবা এটা আনিছোঁ নহয়, আহাচোন আহা মোৰ ওচৰলৈ। ল'ৰাজনটো প্ৰথমতে বিৰাট ভয় খালে। সি দূৰত থাকিল দেই। সি দেখিলে মানুহজনে তাক হাত দুখন কম্বলৰ ভিতৰতে সোমোৱাই তাৰপৰা কিবা এটা বস্তু এটা উলিয়াই পেলাই মানুহজনে ল'ৰাটোক আকৌ মাতিলে, আহাচোন আহা, এই এটা মোনা আছে, এই মোনাটো মই তোমাৰ বাবে আনিছোঁ, তুমি এই মোনাটো লৈ লোৱাচোন, আহাচোন বাবা আহা, এইটো তোমাৰ কামত আহিব। ল'ৰাজনে এতিয়া বিশ্বাস কৰিবই নে নকৰিবই, মানুহজনৰ ওচৰ চাপিবই নে নাচাপিবই, একেবাৰে দুধৰ-মুধৰ পৰে। মানুহজনে তেতিয়া লাহে লাহে ওচৰ চাপি ল'ৰাজনৰ ওচৰ পালে আৰু ক'লে, মোক বিশ্বাস কৰা। বহি ল'লে মানুহজনে, আৰু ল'ৰাটো ভয় ভয়কৈ বহি ল'লে। মোক বিশ্বাস কৰা, মই তোমাৰ ভাল হ'ব বিচাৰোঁ, আৰু তুমি এই মোনাটো তোমাক মই দিছোঁ, আৰু মোনাটো লৈ গৈ তুমি ক'ৰবাত থৈ দিয়া। এই মোনাটোত কিন্তু তুমি ঘৰলৈ লৈ যাবা দেই, আৰু মোনাটো তুমি কাকো নিদিবা। তাৰপিছত সি কি কৰিব এতিয়া, ল'ৰাটো ভয় কৰি মোনাটো লৈ ঘৰলৈ গুচি গ'ল। তাৰপিছত গৈ পেলাই সি কি কৰিলে জানানে, মোনাটো খুলি চালে।
তাৰপিছততো তাত দেখি সোণৰ একদম মুদ্ৰাৰে ভৰ্তি হৈ আছে মোনাখন। ল'ৰাজনেতো বিৰাট ভয় খালে। তাৰপিছত ল'ৰাজনে আৰু কি কৰিলে, কেতিয়াও অভাৱত থাকিবলগীয়া নহ'ল। ইয়াৰ পিছত তাৰমানে ল'ৰাজনে গম পালে যে সেইবিলাক গোটেই মুদ্ৰা, সোণৰ মুদ্ৰা। গতিকে ল'ৰাজনৰ আৰু তাৰপিছত কিন্তু কেতিয়াও অভাৱ নহ'ল। এই কাহিনীটো বেতালে ৰজা বিক্ৰমাদিত্যক ক'লে। কোৱাৰ পিছত কাহিনীটো যেতিয়া শেষ হ'ল, তেতিয়া অৰ্ধাত্মা বেতালে ৰজা বিক্ৰমাদিত্যক সুধিলে, হে ৰাজন, এতিয়া তুমি কোৱাচোন, সোণৰ মুদ্ৰা দিয়া মানুহজন কোন আছিল আৰু তেওঁ কিয় দিলে, ল'ৰাটোক কিয় দিলে? তেতিয়া ৰজা বিক্ৰমাদিত্যই কি কৰিলে, অকণমান চিন্তা কৰিলে। চিন্তা কৰি পেলাই উত্তৰ দিলে, মানুহজননো কোন হ'ব পাৰিব? মানুহজন হয়তো ল'ৰাটোৰ পিতৃ হ'ব যেন লাগিছে। কাৰণ তেওঁ চোৰ আছিল আৰু বহুবাৰ গাঁৱত লুটপাট কৰাৰ বাবে গাঁৱৰ মানুহে তেওঁক খেদি পঠিয়াইছিল। গতিকে গাঁৱৰ মানুহৰ ভয়ত তেওঁ গাঁৱত সোমাব পৰা নাছিল। কিন্তু তেওঁৰ পুত্ৰ আছিল খুব সম্ভৱ। সেই পুত্ৰৰ বাবে তেওঁ পুত্ৰৰ দুখ শুনিছিল বা দেখিছিল দূৰৰ পৰাই। সেইকাৰণে তেওঁ সহ্য কৰিব পৰা নাছিল দুখবিলাক। সেইকাৰণে ল'ৰাটোৰ জীৱনটো যাতে ভাল হয়, সুৰক্ষিত হয়, তাৰ কাৰণে তেওঁ কি কৰিলে, দেউতাকেই হ'ব লাগিব, যিয়ে সোণৰ মুদ্ৰাবোৰ তেওঁ আনি মনে মনে ল'ৰাটোৰ হাতত দি গৈছিল। আৰু দি পেলাই সেই দেউতাকে হয়তো ক'ৰবালৈ গুচি গ'ল। ৰজা বিক্ৰমাদিত্যই উত্তৰখিনি দিয়াৰ লগে লগে বেতালে ক'লে, হে মহাৰাজ, আন কেইবাবাৰো তুমি ঠিকেই উত্তৰ দিছা আৰু এইবাৰো তুমি একদম সঠিক উত্তৰ দিছা। গতিকে সঠিক উত্তৰ দিয়াৰ লগে লগে তুমিতো জানাই, মই আকৌ গুচি যাম। এই বুলি কৈয়ে লগে লগে বেতালে কি কৰিলে, সি যিহেতু এটা আত্মা, গতিকে সি বেয়া আত্মা যিহেতু, সি বেতালে কি কৰিলে, একদম উৰি উৰি গৈ আকৌ সেই শিৰিষ গছডালত পিনে গুচি গ'ল আৰু তাত ওলমি পেলাই আকৌ ওলমি থাকিল, ওলোটাকৈ ওলমি থাকিল। গতিকে এইটো হৈছে বিক্ৰম আৰু বেতালৰ কাহিনীসমূহৰ ভিতৰত এটা বৰ ভাল লগা কাহিনী। আজি মই তোমালোকক এই কাহিনীটোৰ বিষয়ে ক'লোঁ। আশা কৰোঁ তোমালোকে ভালেই পাইছা। তথাপিও মোক জনাবাচোন দেই, কাহিনীটো কেনেকুৱা পালা।